মৰম লবা আমি আগৰ পাঠত বিশেষভাৱে এটা নতুন পাঠ যেটো নেকি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত সম্বন্ধ থকা এটা পাঠ আমি কালি আলোচনা কৰিছিলোঁ সেইটো আছিল কি যে ইণ্টাৰনেটৰ কিতা লিখা প্ৰণয় দত্তৰ এটা পাঠ আৰু সেই পাঠতে আমি এটা শব্দ প্ৰথমতে পাইছিলোঁ যে ইণ্টাৰনেটৰ কিতা আমি জানি ল'ম আলোচনা কৰিছোঁ ইণ্টাৰনেট জানি ল'ব লাগিব আমি যে ইণ্টাৰনেটনো কি যে সহজ অৰ্থত ইণ্টাৰনেট হৈছে কি যে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দকেইটাৰ পৰা প্ৰথম সংযোজন সৃষ্টি হৈছে ইণ্টাৰনেট শব্দ শব্দৰ সৃষ্টি হৈছে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ নামৰ শব্দকেইটাৰ আৰু চমুকে আমি ইণ্টাৰনেট নেট বুলি কোৱা হয় নেট কি হৈছে বিশ্বব্যাপী ব্যৱস্থা এতিয়া কথা হ'ল কি যে ইয়াতে যদি আমি হাজাৰ হাজাৰ নেট কি হৈছে যে হাজাৰ হাজাৰ ভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইণ্টাৰনেট এই ইণ্টাৰনেটৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া কি হৈছে যে ইণ্টাৰনেটত পাঠটোৰ যদি আমি পাম যে প্ৰবন্ধকাৰ আমাক কৈছে যে সকলো বস্তুৰে দুটা ফাল থাকে ভাল আৰু বেয়া এতিয়া এই ভাল আৰু বেয়া ফাল ল'বলৈ কি হৈছে যে এগৰাকী কিশোৰী নাম হৈছে কুঁৱলী যে কুঁৱলীয়ে ইণ্টাৰনেটৰ তিতা মিঠা অভিজ্ঞতাৰে কি হ'ল সেইখিনি কথাই আমাৰ পাঠটোৰ মাজেদি আলোচনা কৰিবলৈ যোৱা হৈছে গতিকে আমি পাঠটোৰ মাজলৈ যাম মই পাঠটো পঢ়ি দিছোঁ তোমালোকে শুনি ল'বা কথাবিলাক যে কি হৈছে আমি অকণমান জানি লওঁ যে কুঁৱলীৰ আজি উলাহতে হিয়া নধৰা হৈছে দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব এইবাৰ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হৈছে বাবে তাতকৈ হেঁপাহৰ বতৰাটো হ'ল কম্পিউটাৰটো হেনো ইণ্টাৰনেট সংযোগ কৰি দিব দেউতাকে মাকক কোৱা তাই শুনিছে তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় এই আশাৰে তেওঁ এই বিশেষ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে কম্পিউটাৰ সম্বন্ধে তাইৰ কিছু ব্যৱহাৰিক জ্ঞান আছে স্কুলতো ব্যৱহাৰ কৰিছে কিন্তু ইণ্টাৰনেট সম্বন্ধে তাইৰ জ্ঞান একেবাৰে সীমিত বুলিয়েই ক'ব পাৰি তাই মাত্ৰ জানে যে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে ইয়াক চমুকৈ নেট বুলিও কোৱা হয় ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কৰ এক নেটৱৰ্ক সহজভাৱে বুজিবলৈ হ'লে এখন নেটৱৰ্কত যদি কেইবা হাজাৰ কম্পিউটাৰ আছে তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইণ্টাৰনেট দেউতাকে কম্পিউটাৰ উপহাৰ দিব বুলি শুনাৰ পিছৰ পৰাই কুঁৱলী ইণ্টাৰনেট সম্বন্ধে সম্যক পঢ়া শুনা কৰি ইয়াক ব্যৱহাৰ কৰাৰ নিয়ম আৰু কৌশলবোৰ শিকি ল'লে এতিয়া মাত্ৰ ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰে তাইৰ পঢ়া কোঠাটো কেতিয়া শুৱনি পৰেহি তাৰে সপোন দেখা তাই ব্যস্ত এতিয়া কুঁৱলী নামৰ এগৰাকী কিশোৰীৰ যিটো সপোন কি হৈছে যে বাপেকে উৎসাহিত কৰিবৰ কাৰণে সদায় আমি কি হৈছে আমি তোমালোক উৎসাহিত কৰোঁ নকৰোঁ যে পুৰস্কাৰৰ যোগেদি মানুহ উৎসাহিত কৰা হয় যে কিবা এটা পাবৰ কাৰণে ঠিক তেনেকৈ ধৰণৰ কুঁৱলীক দেউতাকে কৈছে যে তুমি যদি নৱম শ্ৰেণীৰ পৰা যদি দশম শ্ৰেণীত যদি প্ৰথম হৈ যদি উত্তীৰ্ণ হোৱা তোমাক মই কি দিম এটা কম্পিউটাৰ দিম আৰু সেইধৰণে কি হৈছে এই কুঁৱলী নামৰ এই কিশোৰীগৰাকীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছে সুখ্যাতি গতিকে দেউতাকে এটা কম্পিউটাৰ দিম বুলি কৈছে আৰু কম্পিউটাৰটোৰ লগত এটা ডাঙৰ কথা হৈছে যে তাৰ লগত কি থাকিব যে ইণ্টাৰনেট কিন্তু ইণ্টাৰনেটৰ কথা আমি কি পাম তেতিয়াহ'লে যে ইণ্টাৰনেট কাক কোৱা হ'ল যে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দৰ পৰাই সৃষ্টি হৈছে কিহৰ ইণ্টাৰনেট আৰু ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয় নেট বুলি কোৱা হয় আৰু এই নেট কি হৈছে বিশ্বব্যাপী এক ব্যৱস্থা আৰু এই ব্যৱস্থাত কি আছে বিভিন্ন প্ৰকাৰৰ হাজাৰ হাজাৰ কম্পিউটাৰ আছে আৰু এই হাজাৰ হাজাৰ কম্পিউটাৰৰ এটা সমষ্টি হৈছে ইণ্টাৰনেট এই ইণ্টাৰনেটৰ ব্যৱস্থাটো ল'বৰ কাৰণে কি হৈছে যে কুঁৱলীয়ে কিছুমান সম্যক কিছু জ্ঞান আছে আৰু এই কথাখিনি জানিবৰ কাৰণে কুঁৱলীয়ে বিভিন্ন ধৰণৰ কিতাপ পঢ়িবলৈ বিচাৰিছে আৰু সেইখিনি কথা আমি পিছৰ পাঠত আলোচনা কৰিম আজিলৈ